নমস্কাৰ বন্ধু-বান্ধৱীসকল মই ধ্ৰুৱ তো বন্ধু-বান্ধৱীসকল SSC কনষ্টেবল GD 2021 আৰু এই 2021 যি ভ্যাকেন্সি হয় আমাৰ সকলোৰে অপেক্ষা এডমিট কাৰ্ড কেতিয়া আহিব মেডিকেল কেতিয়া হ'ব ৰাতিপুৱাৰ পৰা ৰাতিলৈকে নোহোৱালৈকে সেইবিলাক মনত আহি থাকে যে আমাৰ এডমিট কাৰ্ড কেতিয়া আহিব আৰু এইটো মনত যি আহি আছে আমাৰ এদিনৰ সপোন নহয় এইটো বহু দিনৰ সপোন আমাৰ কাৰণ এইটো স্থান আজি যি পাইছো সকলোৱে আমি আপুনি বা মই আজি এইটো স্থান যথেষ্ট কষ্ট কৰি আমি গোটেইজনে আমি এইটো আজি স্থান পাইছো কিন্তু আজি আমি যিবোৰ আমি অসমৰ ক্যান্ডিডেটস বা SSC কনষ্টেবল GD 2021 যি ডিএমইৰ কাৰণে শৰ্টলিস্টেড হৈছে আমি সকলো ক্যান্ডিডেটস আজিৰ কাৰণে এটা যথেষ্ট বেয়া খবৰ তো এই কি বেয়া খবৰ তো আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰো আহক বিশেষকৈ মই বন্ধুসকলক কৈছো মই 5 দিন আগৰ পৰা আপোনাৰ যি আমাৰ ডিএমইৰ কাৰণে শৰ্টলিস্টেড হৈছে আৰু সেইবোৰ ক্যান্ডিডেটস যি এই মেইল ক্যান্ডিডেটসৰ PDF টো মই ওপেন কৰি চালো আৰু মই এটা হেই কৰি আছো মই চলাই আছো জানিবৰ কাৰণে চেষ্টা কৰিছো যে আমাৰ আউট অফ ষ্টেটছৰ ক্যান্ডিডেট আমাৰ অসমত কিমান জনে আছে বৰ্তমান সময়ত কিমান জন আছে তো সেইবোৰ চাবৰ কাৰণে মই সেই PDF টো একদম তাৰমানে কি কম আপোনাক সেই PDF টো একদম তাৰমানে গোটেই একদম খদলি মদলি কৰি ফেলছো তাৰমানে সেই PDF টো চাই আপোনাৰ ইমান চাইছো তাৰমানে আৰু এই 5 দিনৰ পাছত আজি মই সকলো তাৰমানে তথ্য আজি মই কালেক্ট কৰিলো ইমান দিন আগৰ পৰা মই সকলো তথ্য লিখি লৈছিলো আৰু সেইবোৰ আপোনাৰ আজি হে সমাপ্ত হ'ল গোটেই সেইবোৰ PDF সেই যিটো সেই PDFৰ তথ্যবোৰ চোৱাটো আজি গোটেই কমপ্লিট হ'ল গতিকে কেনেকুৱা কি ডাটা ওলালে কিমানজন ক্যান্ডিডেট আৰু কোনটো ক্যাটেগৰীত কিমানজন ক্যান্ডিডেট আছে তো আজি এইটো ভিডিঅ'ত আমি সেইখিনি কথা জানিম যে আজি আউট অফ ষ্টেটছৰ ক্যান্ডিডেট আমাৰ অসমৰ পৰা এতিয়া বৰ্তমান কিমানজন আছে কোনটো ক্যাটেগৰীত কিমানজন আছে তো আজি এই সমস্ত কথা এইটো ভিডিঅ'ত জানি লওক গাও SSCৰ যিবোৰ আমাৰ অসমত চেণ্টাৰবোৰ আছে এইবাৰ যি অসমত চেণ্টাৰবোৰ হৈ গ'ল আৰু তাৰ আপোনাৰ সিৰিজ নাম্বাৰবোৰ আছে আৰু সেই সিৰিজ নাম্বাৰবোৰৰ পৰা উলিয়াবৰ কাৰণে চেষ্টা কৰিছো আৰু আমাৰ অসমৰ যিবোৰ ক্যান্ডিডেটছৰ নাম সেইবোৰ যেনে ধৰক হাজৰিকা ডেকা বৰুৱা তো এইবোৰ নামৰটো ডাইৰেক্ট গম পাই যায় গতিকে তেনেকুৱা যি PDFৰ যিটো পেজ সেই পেজবোৰ মই ভালদৰে চাইছো তাৰমানে সেইবোৰ পেজ চাই আজি মই এইখিনি তথ্য মই আজি উলিয়াইছো মই ক্যাটেগৰী টো বেছি ফোকাস কৰা নাই মই নামবোৰ বেছি ফোকাস কৰিছো আৰু ক্যাটেগৰী প্ৰায় আপোনাৰ 6 কাখত 6 দেখা পাইছো আৰু বিশেষ কৰি 9 6 আৰু 9 বিশেষ কৰি দেখা পাইছো আৰু 6 টো আপোনালোকে জানে যে OBC হয় আৰু 9 টো আপোনালোকে জানে যে UR ক্যান্ডিডেটস হয় গতিকে মই আপোনাৰ সেইবোৰ বেছি ইমান এটা চোৱা নাই কিন্তু আপোনাৰ যি মই নামবোৰে বেছি কৰি ফোকাস কৰিছো বন্ধুসকল মই এই 5 দিনৰ ভিতৰত আমাৰ অসমৰ যিমানবোৰ পেজ আছে গোটেই চালু দিন ৰাত কৰি কিনে মই চাইছো আৰু নিজৰ পঢ়াপাতিৰ কথা আছে সেইবোৰ মই সেইবোৰ চাবৰ কাৰণে চেষ্টা কৰিছো তো মই টোটেল ক্যান্ডিডেটস পাইছো আপোনাৰ 678 মিন্স 678 জন ক্যান্ডিডেট পাইছো আৰু বন্ধুসকল আপোনাৰ ইয়াতকৈ বেছিহে হ'ব পাৰে কিন্তু ইয়াতকৈ কম নহয় কাৰণ মই কেতিয়াবা চকুটুকুৰ বিষ হৈ উঠি যায় গতিকে অলপ কেতিয়াবা চকুটো গুচাই দি কিনে আৰু সেই সোৱা সিস্টেমত কৰিছো গতিকে মই জনাত ইয়াতকৈ কিন্তু কম নহয় ইয়াতকৈ বেছিহে হ'ব 678 ক্যান্ডিডেটস মই এতিয়ালৈ বৰ্তমান পাইছো আৰু মই সেইটো বহিত কাউন্টিং কৰি কিনে মই টুকি ৰাখিছিলো মই দুদিন আগত হতাশ হৈ পৰিছো যে ইমানবোৰ ক্যান্ডিডেটস অসমত আছে মই ইমান ভবে নাছিলো যে অসমত ইমানবোৰ ক্যান্ডিডেটস আছে মই ভাবিছিলো যে আপোনাৰ 80 ৰ পৰা 150 ৰ ভিতৰত মিন্স 80 ৰ পৰা 150 মানৰ ভিতৰত আছে আৰু প্ৰত্যেকটা ক্যাটেগৰীতে যদি মিলাই দিও 30-40 জন ক্যান্ডিডেটস আমাৰ বাৰু আউট অফ ষ্টেটছৰ পৰা আমাৰ অসমৰ পৰা এপ্লাই কৰিছে কিন্তু মই ইমানবোৰ ক্যান্ডিডেটস যি হ'ব মই নিজে হতাশ হৈ পৰিছো আৰু টোটেল যি আপোনাৰ মোৰ আজি ওলালে এইবোৰ গতিকে মই নিজে হতাশ হৈ পৰিছো কি কওঁ কি নকওঁ মোৰ নিজৰ ভয় এটা হৈ গৈছে বৰ্তমান মই কি কৰিম মোৰ একো ধৰণৰ আইডিয়া নাই গতিকে আপোনাৰ যদি কিবা আইডিয়া আছে বা কিবা আছে তেতিয়ালে আপোনালোকে মোক জনাবৰ কাৰণে চেষ্টা কৰিব বন্ধুসকল মই যিদিনা আপোনাৰ ডিএমইৰ কাৰণে যাম আপোনাৰ যি মেডিকেল দিবলৈ যাম আৰু মেডিকেল দিবলৈ যাওঁতে হয়তো আপোনালোকে মোক চিনিব পাৰে গতিকে যদি আপুনি মোক চিনি পায় তেতিয়া হলে আপুনি মোক মাতিব ধ্ৰুৱদা বুলি আৰু মাতি কিনে মোক জনাব কাৰণ যেতিয়া আপোনালোকৰ সাপোৰ্ট পাম তেতিয়া মই আৰু অলপ জছত মই কথাবিলাক মই শেয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিম মই মেইন আপোনাৰ যি আপোনাৰ ইনষ্ট্ৰাক্টৰ থাকে ইনষ্ট্ৰাক্টৰজনক মই জনাবৰ কাৰণে চেষ্টা কৰিম যে অফিচাৰ আহে তো আপোনালোকে মোক সাপোৰ্ট কৰিব যদি আপুনি মোক চিনি পায় তাত তো এইটো ভিডিঅ'ত মই কথা কি কম গতিকে মই যিমানখিনি মই আপোনাৰ এইখিনি উলিয়ালো গতিকে সেইখিনি মই কথা আপোনালোকৰ ভিডিঅ'ৰ আগত মই শেয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিলো তো বেলেগ মোৰো উপায় নাই মই কি কৰিম মই কি নকৰিম তো আপোনালোকে কিবা যদি উপায় পায় তেতিয়াহ'লে মোক জনাব গতিকে মোৰ মনটো যথেষ্ট বেয়া লাগি আছে আমি সকলো যদি একগোট হৈ কিনে আমি যদি এটা সঠিক সিদ্ধান্ত লওঁ তেতিয়াহ'লে আমি সকলো এটা ভাল হেয়ত উপনীত হ'ব পাৰিম গতিকে মই নিজেই ভাবি পোৱা নাই কি কওঁ গতিকে মই ভাবিলো যে আপোনালোককো এই নাম্বাৰটো শ্বেয়াৰ কৰোঁ যে কিমান ক্যান্ডিডেটস আমাৰ অসমৰ পৰা বৰ্তমান এপ্লাই কৰিছে এপ্লাই কৰাটো মই নাজানো কিন্তু আপোনাৰ এতিয়া বৰ্তমান ডিএমইৰ শৰ্ট লিষ্টত আহিছে গতিকে মই এইটো ইনফৰমেশ্যন দিবৰ কাৰণে চেষ্টা কৰিলো তো আজিৰ এইটো ভিডিঅ'ত এইখিনি কথা কৈ কিনে এইটো ভিডিঅ' সমাপ্ত কৰিলো জয় হিন্দ বন্দে মাতৰম